ফ্ৰেণ্ড, কি খবৰ? আশা কৰোঁ আপোনালোক সকলোৰে ভাল আৰু ময়ো ভালে আছোঁ। আজি এটা নতুন ভিডিঅ'লৈ পুনৰ আপোনালোকৰ মাজলৈ আহিছোঁ। ভিডিঅ'টো চাই আপোনালোকে নিশ্চয় ভাল পাব। এটা কেকৰ ৰেচিপি হয়। চুজি কেক বনাইছিলোঁ, তাকে ভাবিলোঁ আপোনালোককো দেখুৱাম মই কেনেদৰে বনাইছিলোঁ। বলক তেনেহ'লে ভিডিঅ'টোলৈ আগবাঢ়োঁ। এয়া মই আজি চুজি ৰেচিপি এটা চুজি কেক এটা বনাব ওলাইছোঁ। আৰু এয়া লৈছোঁ মই চুজি 2 কাপ আৰু কণী 3টা। খুবেই খাবলৈ সোৱাদ হয়, মই আগতেও বনাইছিলোঁ, খাবলৈ খুব ভাল পালোঁ। এতিয়া মই কণী 3টা ইয়াত উলিয়াই ল'ম। আপোনালোকেও বনাই খাবচোন। আমি প্ৰায় ময়দা দি কেক বনাই খাওঁ, চুজি কেকটো বনাই খাই চাব আৰু কেনেকুৱা পালে মোক জনাব। এয়া দেখিছে, মই 3টা কণী এনেদৰে উলিয়াই ল'লোঁ। এতিয়া কণীকেইটা মই ভালদৰে ফেটি ল'ম। আপোনালোকেও এনেদৰে ফেটি ল'ব প্ৰথমতে। আচলতে কি, কেক আমি প্ৰথম যেতিয়া মিশ্ৰণটো বনাওঁ, গোটেইখিনি বস্তু মিহলি কৰোঁ, সেইখিনি সময়তে আমি ধুনীয়াকৈ ফেটি ল'ব লাগে, বস্তুখিনি যাতে মিহলি হয়। এনেদৰে ধুনীয়াকৈ ফেটি ল'ব। তাৰপাছত চেনিখিনি দি দিছোঁ। আধা কাপতকৈ অলপ বেছি লৈছোঁ। মই একেটা জোখৰ কাপেৰে গোটেইখিনি মই জুখিছোঁ। এতিয়া চেনিখিনি যিহেতুকে মই গুড়ি কৰি লোৱা নাই, সেইটো কাৰণে এইখিনিতে মই কেটি ইয়াক মিহলাই ল'ম। যিমান পাৰে আপুনি চেনিখিনি গলি যোৱালৈকে আপুনি এনেদৰে ফেটি ল'ব। এনেদৰে ফেটি ল'ব ধুনীয়াকৈ। আৰু এতিয়া মই আধা কাপ ৰিফাইন দি দিছোঁ। এতিয়া এইখিনিও ধুনীয়াকৈ ফেটি ল'ম। দেখিছে নহয় আপোনালোকে, এনেদৰে মই ফেটি লৈছোঁ। আশা কৰোঁ মোৰ ভিডিঅ'বোৰ চাই আপোনালোকে কেনেকুৱা পায় নাজানো বাৰু, আশা কৰোঁ মই ভালেই পায়। গতিকে যদি ভাল পায়, লাইক কমেণ্ট শ্বেয়াৰবোৰ কৰি যাব, মৰম দি যাব। এনেদৰে ফেটি লৈছোঁ। এতিয়া এইখিনি চেনিখিনি গলিছেগৈ। বহুত ডাঙৰ ডাঙৰ চেনিটো নল'ব। এয়া এতিয়া দেখিছে, এয়া আধা কাপ লৈছোঁ মই চুজি। 2 কাপ চুজি লৈছিলোঁ, 1 কাপ প্ৰথমতে দি লৈছোঁ, কাৰণ বস্তুখিনি অলপ অলপকৈ দি কিনে মিহলাই যাব লাগে, তেতিয়া বস্তুটো ধুনীয়াকৈ মিহলি হৈ যায়। এতিয়া তাৰপাছত আৰু নেক্সট কাপ দি লৈছোঁ। ইয়াত 2 কাপ চুজি ধুনীয়াকৈ আপুনি মিহলাই ল'ব, আৰু ময়ো তেনেদৰে মিহলাই লৈছোঁ। আচলতে কেক বনাওঁতে প্ৰথমতে এইখিনি ধুনীয়াকৈ মিহলাই ল'ব লাগে, যিমান পাৰে ফেটি। আৰু যেতিয়া আমি বেকিং পাউডাৰ বা বেকিং চ'ডা দিওঁ, তাৰপিছত বেছি লৰাব নালাগে। এতিয়া দিছোঁ মই আধা কাপ ময়দা। আপোনালোকক দেখুৱাইছিলোঁ মই 2 কাপ চুজি, আধা কাপ ময়দা, আধা কাপ চেনি আৰু আধা কাপ ৰিফাইন। অকণমান গাখীৰ দি দিছোঁ, কাৰণ বস্তুটো অলপ হেৰি হৈ গ'ল যে। এইখিনি মই ধুনীয়াকৈ ফেটি ল'ম। যিমান পাৰে আপুনি ফেটি ল'ব, তেতিয়া ডোটো ধুনীয়া হ'ব। আমাৰ এতিয়া কেকটো ধুনীয়া ফুচফুচীয়া হ'ব, খাবলৈ বহুতেই টেষ্টি হ'ব। মই আগতেও বনাইছিলোঁ। এচিকুট দিছোঁ মই নিমখ, কাৰণ টেষ্টিটো উঠিবৰ কাৰণে অকণমান নিমখ দিছোঁ। আপুনি দিবও পাৰে, নিদিবও পাৰে, আপোনাৰ কথা। এতিয়া এনেদৰে যিখিনি এতিয়া দিছোঁ মই
চাহ চামুচেৰে আধা চামুচ বেকিং পাউডাৰ। মই ইয়াত আপোনালোকে ইনো ব্যৱহাৰ কৰিব পাৰে। মই বেকিং চ'ডা ব্যৱহাৰ কৰা নাই, যিহেতুকে সৰু ল'ৰা ছোৱালী আছে ঘৰত, ইমানখিনি মই ঢেৰ বস্তু মানে দিবও খোজা নাই, সেইটো কাৰণে। আৰু ইয়াত কালাৰ ফুড দিব পাৰে। আৰু এতিয়া চাওক কেকটো কিমান ধুনীয়া হৈছে দেখিবলৈ, নহয়নে? ইয়াত কালাৰ ফুড দিয়া নাই, কাৰণ ঘৰত খোৱা যিহেতুকে কালাৰ ফুডৰ দৰকাৰ নাই। ইয়াত দেখিছে নহয় ধুনীয়া স্পঞ্জ হৈছে, কাৰণ বাকীখিনি আপোনালোকক মই দেখুৱাব নোৱাৰিলোঁ, সেইটো কাৰণে ক্ষমা কৰি দিব। ফ্লিপকাৰ্টৰ পৰা মানে পাৰ্চেল আনিছিলোঁ, তাকে খুলি আপোনালোকক দেখুৱাম বুলি ভাবিলোঁ। লওকচোন চাওঁ ভিতৰত কেনেকুৱা কি আহিছে, খুলি চাওঁ আপোনালোককো দেখুৱাওঁ কি বস্তু হয়। কিছুমান বস্তু ভাল আহে, কিছুমান বেয়া আহে, গতিকে মোৰনো কেনেকুৱা আহিছে। আগতেও আনিছোঁ বাৰু। নিশ্চয় ধৰিব পাৰিছে চাগে। অসুবিধা হৈছে, মই এখন হাতে মোবাইল লৈ ধৰি আছোঁ আৰু এখন হাতে হেৰি কৰিবলৈ অলপ। ভাল হ'ল মোবাইল ষ্টেণ্ড। বহুত ধূলি বালি লাগি আহিছে দেই, ফঙাই নে চিঙাই। দেখিছেনে ইমান ধূলি। এইডাল আনিছিলোঁ মই মোবাইল ষ্টেণ্ড, থৈ কিনে ভিডিঅ' কৰিব পৰা। ৰেচিপি বনালে হাতত মোবাইলটো লৈ থাকিব অসুবিধা হয় যিহেতুকে। উঠিলে আহাচোন চাওঁ এইজনী আমাৰ টুকু, এইজনী আমাৰ টুকু। কৈ দিয়া মা কোনটো, মা কোনজনী দেখা দিয়া, কোনজনী? অঁ এইজনী মা, এইজনী কোন? এইজনী কোন? বা ক'ত গ'ল? বা ক'ত গ'ল কৈ দিয়াচোন, বা ক'ত গ'ল? আইতা আৰু ককাই কি আনিব? আইতা আৰু ককাই কি আনিব তোমাৰ কাৰণে? আইতা আৰু ককাই কি আনিব কোৱাচোন? ককাই কি আনিব? বৰ্তাই কি আনিব? মা আহা কৈ দিয়া, আহা। এয়া আমাৰ সৰু ছোৱালী বহুতেই দুষ্ট, আচৰিত দুষ্ট, মানে ডাঙৰজনী ইমান দুষ্ট নাছিলে, কিন্তু এই দেখিছোঁ বহুতেই দুষ্ট, বহুত কথা জানে, মানে সাংঘাতিক আৰু। আপোনালোকৰ ভিডিঅ'টো চাই আশা কৰোঁ নিশ্চয় ভাল পালে। যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু মোৰ ভিডিঅ'বোৰ চাই যদি আপোনালোকে ভাল পায় তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু আজিলৈ আহিছোঁ, নেক্সট এটা ভিডিঅ'লৈ পুনৰ লগ পাম। বাই বাই।